নমস্কাৰ হেল্ল' বন্ধুসকল আৰু বান্ধৱীসকল। আজি মই বৰ্তমান আছোঁ মৰিগাঁও জালুগুটিত মই উপস্থিত আছোঁ। ইয়াত মই দেখা পালোঁ যে মহাবিদ্যালয়ত ইয়াত বিহু হ'ব, 3টা বজাৰ পৰা বিহু হ'ব। মই মৰিগাঁও মায়া বাজাৰলৈ গৈ আছিলোঁ, পিছত দেখা পালোঁ যে জালুগুটি মহাবিদ্যালয়ত ইয়াত বিহু হ'ব। আপোনালোকক মই গোটেইখিনি দেখাই আছোঁ, আপোনালোকে মনোযোগ সহকাৰে ভিডিঅ'টো চাই থাকক। মই ভিডিঅ'টো এতিয়া আৰম্ভ কৰি আছোঁ। আপোনালোকে ভিডিঅ'ৰ মাজত দেখাই পাইছে, এইটো হ'ল মৰিগাঁও জালুগুটি মহাবিদ্যালয়। ইয়াত 3টা বজাৰ পৰা বিহু প্ৰগ্ৰাম হ'ব। এতিয়া 1টা বাজি গ'ল, হাতত আৰু বেছি সময় নাই। আপোনালোকে দেখাই পাইছে দোকানপাতো বহিছে। 3টা বজাৰ পৰা বিহু প্ৰগ্ৰাম আৰম্ভ হ'ব। এইবিলাক এতিয়া বেঞ্চবিলাক খালী হৈ আছে, পিছত ভৰি যাব। 3টা বজাৰ পৰা ইয়াত প্ৰগ্ৰামটো হ'ব। মই থাকিব নোৱাৰিম কাৰণ মোৰ কাম আছে, মোৰ ঘৰত যাব লাগে। মই মৰিগাঁও মায়া বাজাৰলৈ গৈ আছিলোঁ, পিছত দেখা পালোঁ যে মৰিগাঁও জালুগুটি মহাবিদ্যালয়ত বিহুৰ প্ৰগ্ৰাম পাতিছে। 3টা বজাৰ পৰা প্ৰগ্ৰামটো আৰম্ভ হ'ব। আপোনালোকে ভিডিঅ'ৰ মাজত দেখাই পাইছে। আপোনালোকক ভিডিঅ'ৰ মাজত গোটেইখিনি দেখাব পাৰিছোঁ। মৰিগাঁও জালুগুটি মহাবিদ্যালয়ত বিহু হ'ব 3টা বজাৰ পৰা। মই এতিয়া গুচি গৈ আছোঁ কাৰণ মোৰ ঘৰত কাম আছে, এইটো কাৰণে মই গুচি গৈ আছোঁ। মই 3টালৈকে মই ইয়াত ৰখিব নোৱাৰিম, মোৰ কাম আছে, এইটো কাৰণে মই গুচি গৈ আছোঁ। মোৰ ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে ভাল পাইছে অৱশ্যই এটা লাইক কৰিব আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব। ছাবস্ক্ৰাইব কৰাৰ আগতে মোৰ ভিডিঅ'টো পাই থাকিব। মই ভিডিঅ' আজি ইয়াতে কৰিলোঁ, ধন্যবাদ।